মণ্ডপ এটা আছে পিছত তাতে গান বজাই আছে মানে বছৰেও জাগিৰোডতে চাওঁ যে পূজা সেইকাৰণে অলপ মিছ কৰি আছোঁ জাগিৰোডখনক ক'ত যাবা মই মাইনে ক'ত যায় ক'লে কৈ দিয়া ক'ত যাবা পুৰী যাবা কি কৰিব যাবা পুৰীত এই আমি বেগ চেগ লৈ ৰেডি আৰু আমাৰ বাবুৱে বেগ ডিকিত ভৰাই আছে এই ডাঙৰ জগন্নাথ দৰ্শন কৰাৰ আগতে ঘৰৰ জগন্নাথ পিতাক দৰ্শন কৰোঁ মানে মা দেউতাৰ কথা কৈছোঁ সিহঁতক সেৱা এটা ল'লোঁ আৰু মায়ে ক'লে নামঘৰত সেৱা এটা লৈ যাবা তো সেৱাটো লৈ ল'লোঁ নামঘৰত আমি এতিয়া আহি পালোঁ ষ্টেচন আৰু পিছত আছে এইফালে মা আৰু বস্তু নমাই আছে ষ্টেচন মানে আমাৰ ট্ৰেইন আছে 2:45 আমি এতিয়া আহি পালোঁ মানে কেইটা বাজিলে 1:30 বাজিলে এতিয়া চৰি 2:30 বাজিলে তো চাই থাকক ভিডিঅ'টো ক'ত যায় তো মোনালৈ ক'ত যাম মোনালৈ হেৰিত যাম হাইয়া বেহাৰত যাম তোক থৈ আহিম ব'ল বেহাৰত আমি এতিয়া ট্ৰেইনত বহি ল'লোঁ আৰু এইখন মানে জাগিৰোডৰ পৰা বঙাইগাঁও লৈকে যায় 2:55 আছে আহোঁতে মানে ইফালে ৰাস্তাটো উঠিব লাগে পাৰ আহিলোঁ আহোঁতে তাৰপিছত এই ব্ৰিজৰ ওপৰেদি আহিলোঁ ব্ৰিজৰ ওপৰেদি আহি পেলাই চিৰিটো নামি আহিছে নামি আহিছে পৰি ল'লোঁ চিৰিৰ পৰা নামি গ'লোঁ কোনো দিনটো ভাল নে বেয়া নাজানো আৰু পৰি আহিছোঁ আৰু খেতিত উঠিব আমাৰ মানুহ একেলগে যাব আমাৰ লগতে তো সেইটো কাৰণে চিট ৰাখিছোঁ ইফালে মেগী আছে তাৰপিছত মাহঁতে আছে মা আছে তাৰপিছত ৰাখিছোঁ চিট আমাৰ পেহী পুৰা মেকআপ কৰা লাগি আছে পঞ্চ পাউডাৰ উলিয়াই লৈছে এতিয়া ঘঁহিব দে দাঁতকেইটা আজি পুৰা চাফাই আছে ক'ত বা যায় ইমান মেকআপ কৰি বা দুটা বেগ মই জগন্নাথ মন্দিৰ में जाता है मैं दर्शन करिबा जाता है এইফালে আছে মায়ে কোনে পায় আৰু এইবাৰ क्या लगता है তাতকে এবাৰ দেখাই দিম আমি এনেকে দেখাই দিম আমি এনেকে পুৰা ভৰি উঠাই লৈ গৈ আছোঁ মানে প্ৰত্যেকখন পুৰা খালী মানুহ নাই কম মানুহ আজি বদলা লাগি আছে না মানুহ নাই তেনেকে গোটেই ট্ৰেইনখন খালী সেইকাৰণে ভৰি উঠাই মজা গৈ আছোঁ আৰু এতিয়া আমি এতিয়া ক'ত পালোঁ আমি এতিয়া হেৰি পালোঁ দীঘৰ পাৰ হ'লোঁ আমি কটন বজাৰ লাগি যাম ন আমি যাম কামাখ্যা ষ্টেচন এইটো কটন বজাৰ কামাখ্যা ষ্টেচন নামিম আৰু কামাখ্যালৈকে গৈ আছোঁ এতিয়া কামাখ্যাৰ পৰা আৰু আমি কামাখ্যাৰ পৰা আৰু পুৰীলৈকে আৰু বেলেগ এখন ট্ৰেইনত যাম চাই থাকক আপোনালোকে ফাইনেলি আমি আহি পালোঁ কামাখ্যা ষ্টেচন আৰু এইখন গৈ আছে এতিয়া আৰু আমাৰ ট্ৰেইন আছে 7টা বজাত জাগিৰোডৰ পৰা ইয়ালৈ হওঁতে 3 ঘণ্টা লাগিলে আমি 3টা বজাত আহিছিলোঁ তাৰ পৰা 3টাৰ পৰা ইয়াত এতিয়া 6টা বাজিলে আৰু আমাৰ লগত আৰু বেলেগ মানুহ
ওপৰত আহিছোঁতো মানে ফেক্টৰী আছে এইফালে আছে ক'ৰ পৰা আহিছে মই ইমান নাজানো কিন্তু এইফালে এইবিলাক যে মোৰ পিছফালে ইহঁতে আমাৰ লগতে যাব আমি একেলগে যাম তো চাই থাকক ভিডিঅ'টো সেইবিলাক সেইটো পাৰে যে আছে তাৰপাছত আৰু এইখিনিও যাব আমাৰ লগত আৰু সেই দূৰলৈকে যে দেখিছে মানুহবিলাক সিহঁতে চব আমি একেলগে যাম বহুত আছে এই বেলেগজনী ঘৰত টাইমেই নহ'ল চাগে একদম ষ্টেচনত আহি মেহেন্দি লগাই আছে সেইজনী আমাৰ আইতা চাম কি ধুনীয়া শাৰী পিন্ধি আছে জিলিকি আছে একেবাৰে মায়ে একেবাৰে গুলপীয়া গুলপীয়া হৈছে পুৰা আৰু এজনী আমাৰ মন মাৰি বহি আছে কি বা হ'ল তেতিয়াচোন একে মেকআপ কৰি আছিল এতিয়া কি হ'ল নাই কুহা টোপনি ধৰিছে ন ৰখি আছো দে আৰু বান্দৰ বহালি এতিয়া আমি এতিয়া বহি আছো ষ্টেচনতে আৰু আমাৰ ইয়াৰ পৰা কামাখ্যাৰ পৰা জগন্নাথ ট্ৰেইন বোলে 8টাতহে আছে মানে মিছা কথা কৈ আছিলে মানে আমি লেটকৈ আহিম বুলি মানে মিছা কথা কৈ আছিলে এতিয়াহে গৈ গম পালোঁ যে 8টা বজাত আমাৰ ট্ৰেইন আছে তো আমি এনেকৈ আহি ৰখি আছোঁ এতিয়া বহি আছোঁ এতিয়া 6:30 পাইছে আৰু 1.5 ঘণ্টা ৰখিব লাগিব তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে খতম কৰোঁ কাৰণ আৰু তাতো গৈ পেলাই বনাবই লাগিব যিহেতু তো সেইকাৰণে এইটো অলপ শ্বৰ্ট